Hello, friends, নমস্কাৰ মই এহি আৰু আপোনালোকে চাই আছে এহিআৰ ব্লগ। আজি মই আছো গুৱাহাটীতে কাৰণ মই কিবা এটা কামত কেইদিনমান আগত আহিছিলোঁ। আজি গুচি গৈ আছোঁ ঘৰলৈ। আগতে সময়ত মই ভিডিঅ'টো কৰিব পৰা নাছিলোঁ। এতিয়া যাওঁতে সময়ত অকলে আছোঁ, চ' এটা ভিডিঅ' বনাম বুলি ভাবি আছোঁ। এতিয়া মই লাচিত গেটতে আছোঁ, ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। এতিয়া আপোনালোকে চাব পাৰিছে এইটো লাচিত ঘাট। আজি ভিডিঅ'টোত কি দেখাব পাৰোঁ একদম শেষলৈকে চাই থাকক। আমি বাইকখনেৰে এতিয়া গৈ থাকিম। লাচিত ঘাটৰ লগতে আছে ফেঞ্চি বজাৰ। এতিয়া বলক আমি ফেঞ্চি বজাৰ এক্সপ্ল'ৰ কৰি আহোঁ। ইয়াত যিমান দোকান আছে মানে একদম দুই ধৰণৰ দোকান। এটাতো ৰাস্তাৰ কাষে কাষে থাকে আৰু এফালে আৰু দোকানৰ ভিতৰ পিনেও থাকে। অলপ কিবা কিনা কাটা কৰি ফেঞ্চি বজাৰৰ পৰা ওলাই আহিলোঁ। ফেঞ্চি বজাৰৰ পৰা আহি পিছত চালোঁ দীঘলী পুখুৰী। এতিয়া বলক দীঘলী পুখুৰীৰ ভিউটো কেনেকুৱা অলপ দেখাই দিওঁ। দীঘলী পুখুৰী চাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। গাইজ বহুতখিনি বাইক চলাই আহি এতিয়া অলপ বৰিং লাগি গৈছে, সেইকাৰণে অলপ ৰখাই ল'লোঁ ইয়াতে। জাগাখিনি কি কয় নাজানো, কিন্তু চাওকচোন নজাৰাটো ভাল লাগিছে, কিন্তু সেইকাৰণে অলপ ৰখাই দিলোঁ। তেন্তে বলক দেৰি নকৰি আকৌ আমাৰ যাত্ৰা আৰম্ভণি কৰোঁ। এতিয়া আহি পাই গ'লোঁ মই কলেজ। এতিয়া মই কলেজলৈকে যাওঁ। আজিৰ ভিডিঅ'টো এইখিনি কেনেকুৱা পাইছে নিশ্চয় কমেণ্টত জনাব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। থেংকছ ফৰ ৱাচিং।